কবিতাৰ শিৰোনাম শুভ জন্মদিন ভাই। তেজপুৰৰ ল'ৰা মই, তথাপিও গোটেই নলবাৰীখনেই যেন মোৰ ঘৰ। বহুতো কাহিনী গঢ় লৈছে মোৰ তাত। আমি সৰুৰে পৰা কেইজনমান খুব বন্ধু আছিলোঁ। মিনিয়েলো, কুলি, চিন্ময় আৰু মই। সৰুতে পঢ়াত অলপ কেঁচা আছিলোঁ মই। সেইবাবে মোক এদিন আচাৰ্যই আন এজনৰ লগত বহিব ক'লে। সিদিনাৰ পৰা আমাৰ বেঞ্চত আন এজন ভাল বন্ধু হিচাপে পালোঁ। যিহেতু সেইটো স্কুলৰ সময় আছিল, সেইবাবে প্ৰত্যেকজনৰে একোটা জোকোৱা নাম আছিল। আমাৰ নতুন যাত্ৰীজনৰো এটা জোকোৱা নাম দি দিলোঁ মই। তাৰ জোকোৱা নাম দিলোঁ চেৰাট। তাৰ নাম মেনশ্যন নকৰোঁ। যিসকলে মোক সৰুৰ পৰা জানে সিহঁতে নিশ্চয় বুজি পাব। দিন গৈ থাকিল আৰু আমাৰ দুষ্টামিবোৰ বাঢ়িব ধৰিলে। কুলি আৰু মিনিয়ালুৱে মোৰ বেগত আন কোনো ছোৱালীৰ বহী, জ্যামিতি আদি সোমাই থোৱা হ'ল, যাৰ বাবে মই বহুত দিন আচাৰ্যৰ মাৰ খাইছিলোঁ। তাৰ পাছত সিহঁতে মোৰ ৰবৰ, পেঞ্চিল আদি লৈ যাব ধৰিলে। সেইবাবে ঘৰতো মাৰ খোৱা আৰম্ভ হৈ গ'ল। মই ভয়তে স্কুল যোৱা কমাই দিলোঁ, যাৰ ফলত আচাৰ্যৰ নতুন জোকোৱা নাম পালোঁ, ইন্সপেক্টৰ। লগৰবোৰেও সেইটো নামেৰে মতা হ'ল মোক। এনেদৰেই দিনবোৰ গৈ থাকিল আৰু অষ্টমমান শ্ৰেণী পালোঁ। আৰু সেই বছৰে ইংৰাজী 2014 চনৰ জানুৱাৰী মাহৰ 9 তাৰিখে আমাৰ স্কুলত নতুন এজন ল'ৰা আহিল। তাৰ নাম পৰশমণি কলিতা। প্ৰথমতে তাক সকলোৱে পঢ়াত চোকা বুলি ভাবিছিল। পিছত গৈ তাৰ নাম পৰশমণিৰ পৰা মহাদেৱলৈ পৰিৱৰ্তিত হৈ গ'ল, কাৰণ সিও মোৰ দৰে স্কুল খুব কম গৈছিল। প্ৰথমতে তাক সিমান গুৰুত্ব দিয়া নাছিলোঁ। পিছত কিবা নোটৰ কামত বা ইফালে সিফালে লগ পাই আমাৰ কথা বতৰা আৰম্ভ হ'ল। দিন যিমানে যাব ধৰিলে সিমানেই তাক আপোন লগা হ'ল। সকলো শ্বেয়াৰ কৰা হ'লোঁ মই তাৰ লগত। সিও তাৰ সকলো কথা শ্বেয়াৰ কৰা হ'ল মোক। এনেদৰে গৈ গৈ আমাৰ স্কুলীয়া স্মৃতিবোৰ পাহৰিব নোৱাৰা হ'লোঁ। আমি দুজন এতিয়া ভাল বন্ধু। তোর বুকুর শীতল সাত বন্ধু বন্ধু বন্ধু। তাৰ মোৰ মাজত 2-3 ঘণ্টাৰ ব্যৱধানত যিখিনি কথা হয়, সেইবিলাক শুনিলে মৰা মানুহ জীয়াই উঠিব চাগে। তাৰ কিবা প্ৰব্লেম হ'লে মই ওৰে ৰাতিটো জাগি ফোনত তাক বুজাব লাগে। তথাপিও নুবুজে সি। খঙত গালিও ওলাই যায় মুখেদি মাজে মাজে। কিন্তু পিছত ডাইলগবোৰ ভাবি ভাবি মোৰো ভাল লাগে কিবা এটা। সি খুব ভাল গীটাৰ বজায়। মোৰো মিউজিকত ইণ্টাৰেষ্ট আছিল। সেইবাবে মাজে মাজে মিউজিকৰ জ্ঞানবোৰ আদান প্ৰদান কৰি থাকোঁ তাৰ পৰা। ইউটিউবত মোৰ যিমানকেইটা কবিতা আছে, তাৰে মিউজিকবিলাক সিয়ে এৰেঞ্জ কৰা। সিহঁতৰ ফেমিলি বুলিলে বৰমা, ভণ্টি, মামা, মামী আৰু আইতা। সিও মোৰ দৰে সৰুৰে পৰা মামাহঁতৰ ঘৰত থাকি ডাঙৰ হোৱা ল'ৰা। গতিকে মৰমটো অকণমান বেছি আৰু লাজকুৰীয়াও। দুদিনমান ছোৱালী এজনী খুব ভাল লাগিল তাৰ। পিছে তাইক ভাল পাওঁ বুলি ক'বলৈহে সাহস নহ'ল তাৰ। মানুহে কয় নহয়, লাভ কেন চেঞ্জ এ পাৰ্চন, কিন্তু মোৰ মতে সেয়া নহয়।
A good friendship can change a person truly. মোৰ লগত ই নথকা হ'লে হয়তো কোনোবা দিনে হাৰি গ'লো হয় মই মোৰ জীৱন যুঁজত। বন্ধু হিচাপে বহুত কেয়াৰ লয় মোৰ সি। প্ৰতিটো পল প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখে সি মোৰ যিমান কেয়াৰ লয় কোনো প্ৰেমিক প্ৰেমিকায়ো চাগে নিজৰ ইমান কেয়াৰ নলয়। তাৰ লগত প্ৰায়ে কথা পতা হয়। তাৰ ভনীয়েক জ্যোতিষ্মাৰ লগতো কথা পাতোঁ মাজে মাজে। জ্যোতিষ্মা মই মিলি তাক জোকাওঁ মাজে মাজে। জোকোৱাৰ অভিমানবোৰ বৰ ভাল লাগে তাৰ। ক'বলৈ বহুতে আছে কিন্তু আৰু বিশেষ নকওঁ। আমাৰ এই বন্ধুত্বৰ এনাজৰীডাল যেন সদায় এনেদৰে সুস্থ সবল মজবুত হৈ থাকে তাৰে কামনা কৰিম এই শুভক্ষণত। শুভক্ষণ মানে আপোনালোকেতো বুজাই নাই চাগে। আজি 22 নৱেম্বৰ 2019। আজি চাল্লাক কুত্তাৰ ছাগালৰ খেলৰ বান্দাটোৰ আজি জন্মদিন। বহুত বহুত শুভেচ্ছা থাকিল তোলৈ ভাই। জীৱন পৰ্বতৰ প্ৰতিটো খোজ যেন পাৰফেক্টলি দি পৰ্বতৰ শিখৰলৈ কোনো বাধা বিঘিনি নোহোৱাকৈ আগুৱাই যাব পাৰ তাৰে কামনা কৰিম এই মুখত লাগাম নথকা মানুহজনে। এই ক্ষণত তোৰ মোৰ বন্ধুত্বৰ চিন হিচাপে এটি কবিতা আগবঢ়ালোঁ। তুমি আছা সেয়ে ময়ো আছোঁ। মোৰ হৃদয়ৰ কোনোবা কোণত তোমাক বহুত আলফুলেৰে ৰাখি থৈছোঁ। সেয়ে ময়ো জীয়াই আছোঁ। তুমি মোক কোৱা প্ৰতিটো শব্দ মোৰ দেহত ৰক্তকণিকা হৈ ধাৱমান। সেয়ে মই সাৰি আছোঁ। তোমাৰ দুই ওঠৰ প্ৰতিটো হাঁহি মোৰ বাবে প্ৰেৰণা। সেয়ে মই জীৱন যুঁজত আগবাঢ়িছোঁ। তোমাৰ প্ৰতিটো দুখ কষ্ট গুচি আহক মোৰ ওচৰলৈ। অমৃতবোৰ তুমি লোৱা, বিষবোৰ মোক দিয়া। কাৰণ তুমি যিমান দিন মোৰ হৃদয়ত আছা সিমান দিনহে মই জীয়াই আছোঁ। যিদিনা তুমি মোৰ হৃদয়ৰ পৰা বিদ্ৰূপৰ হাঁহিৰে গুচি যাবা সেইদিনা হয়তো ময়ো হেৰাই যাম এই পৃথিৱীত। কাৰণ তুমি আছা বাবেই মই আছোঁ। Once again, happy birthday to my best friend, my love, Parasmani Kolita. মামিৰে হাতৰে পায়সে বাজি এবাতি নহয় লাগে গোটেই চুৰিয়ালি তেতেৰা টেঙা টেঙে শিখা মোৰ জন্মদিন